নমস্কাৰ। আজি শাওণ মাহৰ 25 তাৰিখ 11 আগষ্ট বৃহস্পতিবাৰ 1944 শকাব্দ 1429 ভাস্কৰাব্দ 2022 ইংৰাজী চন। আজি ৰাতিপুৱা সূৰ্য উদয় হৈছিল 4:55:27 সূৰ্য অস্ত 5:56:47 আজি শুক্ল চতুৰ্দশী তিথি, দিনৰ ঘণ্টা 10:39:00 নক্ষত্ৰ উত্তৰাহাৰা, ৰাতিপুৱা ঘণ্টা 6:52:42 আজিৰ দিনটোৰ ৰাশিফল। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ পাৰিবাৰিক সুখ, অৰ্থলাভ, মনত আনন্দ আদি শুভফলৰ প্ৰভাৱ পৰিলক্ষিত হয়। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ বুদ্ধিনাশ, অৱহেলা, বিবাদৰ যোগ দেখা যায়। মিথুন ৰাশিৰ কৰ্মত সাফল্য, সন্মান, শুভ কাৰ্যৰ যোগ। কৰ্কট ৰাশিৰ গৃহ অশান্তি, ধননাশ, খেলিমেলি আদি অশুভফলৰ প্ৰভাৱ। সিংহ ৰাশিৰ শোক, মতিভ্ৰম, নানান সমস্যা আদি অশুভফলৰ প্ৰভাৱ পৰিলক্ষিত হয়। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ হতাশা, অপমান, কাৰ্যনাশৰ যোগ দেখা যায়। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ দ্ৰব্য লাভ, আশা পূৰণ, সন্মান লাভৰ যোগ। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ ৰোগ, অপমান, বয়বৃদ্ধিৰ যোগ দেখা যায়। ধনু ৰাশিৰ কাৰ্যসিদ্ধি, ভোগবিলাস, অৰ্থলাভৰ যোগ দেখা যায়। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ সমস্যা সমাধান, বন্ধু লাভ, সম্পদ লাভৰ যোগ। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ ভোগবিলাস, মনত উঠা, প্ৰণয় লাভৰ যোগ দেখা যায়। মীন ৰাশিৰ জাতক জাতিকাসকলৰ আধ্যাত্মিক উন্নতি, প্ৰীতি লাভ, ভ্ৰমণৰ যোগ দেখা যায়। আজিৰ দিনটোৰ ৰাশিফল ইমানেই। ধন্যবাদ।